মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাম। দুৰ্গা পূজা সমিতিসকলক মই অনুৰোধ কৰিম যাতে ভেকচিন নোলোৱা ব্যক্তি তেওঁলোকে যেন পূজা মণ্ডপলৈকে নামাতে, অন্ততঃ এটা ড'জৰ ভেকচিনো যাতে থাকে। চৰকাৰৰ নিয়ম নীতি প্ৰট'কলখিনি পালন কৰক আৰু ভাচনিৰ সময়তো জিলা উপায়ুক্তসকলে তেওঁলোকক যি নিৰ্দেশ দিয়ে সেইখিনি যাতে সুন্দৰভাৱে পালন কৰে। ৰেষ্টুৰেণ্ট, হোটেল, দোকান পোহাৰতো যাতে ক'ভিড প্ৰট'কল পালন কৰে। মই অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাম। দুৰ্গা পূজা সমিতিসকলক মই অনুৰোধ কৰিম যাতে ভেকচিন নোলোৱা ব্যক্তি তেওঁলোকে যেন পূজা মণ্ডপলৈকে নামাতে, অন্ততঃ এটা ড'জৰ ভেকচিনো যাতে থাকে। চৰকাৰৰ নিয়ম নীতি প্ৰট'কলখিনি পালন কৰক আৰু ভাচনিৰ সময়তো জিলা উপায়ুক্তসকলে তেওঁলোকক যি নিৰ্দেশ দিয়ে সেইখিনি যাতে সুন্দৰভাৱে পালন কৰে। ৰেষ্টুৰেণ্ট, হোটেল, দোকান পোহাৰতো যাতে ক'ভিড প্ৰট'কল পালন কৰে।